হেৰা তোমাৰ কি হল তুমি এনেকৈ ইয়াতে শুই আছা যে ইমান গৰমত মই কতো থাকি শান্তি পোৱা নাই এনেকুৱা লাগিছে যেন মই গৰমত মৰিহে যাম উফ হসাকৈ ইমান গৰমত নোৱাৰিতে থাকিব কাৰণে ভাবিছিলো এইটো বছৰত মই স্কুটাৰ এখন লৈ লম বুলি কিমাননো খুচকাৰি অফিচলৈ যাম কিন্তু এই গেলা গৰমত মই যে স্কুটাৰ চলাব নোৱাৰো দেই মই নোৱাৰো আৰু ফেন কেইখনো বেয়া হৈছে ভালকৈ নুঘূৰে বতাহো নাপায় সেইকাৰণে ভাবিছো যে গোটাই থোৱা পইচাখিনিৰে এচি এটাকে কিনি আনোগৈ এই গৰমত এচিটোহে ভাল হ'ব আমাৰ কাৰণে আপুনি ঠিকে ভাবিছে আপুনি যাওক এচি কিনি আনগৈ আমাক ইমান গেলা গৰমত কেৱল এচিয়েহে ৰক্ষা কৰিব পাৰিব আৰু মই ওচৰ চুবুৰীয়া সকলোকে জনাই দিম যে আমাৰ আজি এচি কিনিব তেতিয়াহে সকলোৱে গম পাব যে আমি সকলোতকৈ ধনী বুলি এচি কিনিম বুলি ওচৰ চুবুৰীয়াবোৰক ক'লে কোনেও বিশ্বাস নকৰিব মই এটা কামেই কৰোঁ সকলোকে আজি আমাৰ ঘৰলৈ মাতিয়ে দিম এচি তেতিয়াহে দেখিব ৰেণুকা ঘৰত আছ যদি অকণমান ওলাই আছোন দীপালী বাইদেউচোন কওকচোন কওক কিবা কথা আছিলে জাননে ৰেণুকা আজি আমাৰ এচি কিনিব নহয় আবেলি সময়ত যাবি এচিটোকে চাই আহিব পাৰিবি আৰু তহঁতৰো ইমান গৰম লাগিছে মই দেখিয়ে গম পাইছোঁ সেইকাৰণে অকণমান এচি বতাহো লৈ আহিব পাৰিবি হয় নেকি হ'ব বাৰু মই যাম বাৰু সাধাৰণ এচি এটা কিনিব তাকে ক'বলৈ আহিছে ইমান দূৰ খোজকাঢ়ি ইমান দিনে স্কুটি এখনো ল'ব পৰা নাই গাড়ী এখনো ল'ব পৰা নাই চাম গৈচোন আবেলি সময়ত কেনেকুৱানো এচি কিনিছে আৰু এচি কিনাৰ কাৰণে কিনো খুৱাই মানুহক হেৰি মোৰ বিচনী মাৰি মাৰি হাতখন বিষ কৰি গৈছেগৈ মাজনীও ইমান ধুনীয়াকৈ শুই আছে তাই বহুত গৰম লাগিব আপুনি অকণমান বিচনীখন মাৰকচোন দিয়া তুমি অকণমান তাতে বহাগৈ ইমান গৰম পৰিছে আজি হাবিত্ৰী ঘৰতে আছনে ঘৰত যদি আছ ওলাই আছো অকণমান কথা এটা আছে কোনবা আহিছে কৈ এই গেলা গৰমত আকৌ দূৰৰ আলহী হলে আকৌ চাহ বনাব লাগিব জুইৰ ওচৰলৈ মোৰ যাবলৈ মন যোৱা নাই কোনবা আহিছে কৈ যোৱাচোন যোৱা ওলাই যোৱা তুমি দীপালী বাইদেউহে আহিছে মই ভাবিছিলো কোনোবা দূৰৰ আলহী আহিছে বুলি পিছে কওকচোন কওক আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈনো কিয় আহিবলগীয়া হ'ল জাননে হাবিত্ৰী আজি আমাৰ এচি কিনিব নহয় ফেন চলাই আমাৰ আমনিয়ে লাগিলে ফেনৰ বতাহ লৈ সেইকাৰণে আমি আজি এচি কিনিম সেইকাৰণে আবেলি সময়ত যাবি এচি বতাহ অকণমান লৈ আহিব পাৰিবি আৰু চাইও আহিব পাৰিবি এচিনো কেনেকুৱা দেখিব কাৰণে আপোনালোকৰে ভাল দিন ফেন চলাই আমনি পাইছে কাৰণে এতিয়া এচি কিনিব আৰু আমি ফেন এখন কিনিবলৈকে আমাৰ ওচৰত পইচাই নাই হাবিত্ৰী তই মন বেয়া নকৰিবি সকলোৰে ভাল দিন আহিব আৰু মই এতিয়া যাওঁ আমাৰ এখেতে আকৌ এচি লৈ আহিবও পাৰে ঘৰলৈ মই এতিয়া যাওঁ তোমাৰ কি হ'ল হাবিত্ৰী তুমি মন মাৰি আহিছা যে আৰু কোন আলহী আহিছিল চাহ নবনালাইচোন তুমি চবৰে ঘৰতে ফেন আছে কেৱল আমাৰ ঘৰতে নাই আমি কেৱল বিচনী মাৰিয়ে থাকো গৰম দিনত দীপালী বাইদেউ আহিছিলে আৰু সিহঁতৰ বোলে ফেন চলাই আমনি লাগিছে কাৰণে এতিয়া বোলে কিবা এচি কিনিব বোলে আৰু আবেলি সময়ত মাতিছে ইমান ভাল লাগিছে গোটেই শৰীৰটো ঠাণ্ডা লাগি গৈছে গৈ এনেকুৱা এচি যদি পৃথিৱীৰ চব মানুহৰ ঘৰতে থাকিলে হ'লে তেতিয়া চাগে কাৰোৰে গৰম নালাগিলে হ'লে হাবিত্ৰী বৈ ঘৰলৈ যাওঁ ইমান দেৰি আমি বহি আছো নতুন বস্তু কিনিছে বুলি মিঠাই এটাও দিয়া নাই বৈ আমি ঘৰলৈ যাওঁগৈ তই ঠিকেই কৈছ বৈ আমি ঘৰলৈকে যাওঁগৈ ইমান গৰমত আহিছো আমি নেমু পানী এগিলাচো দিয়া নাই আমাক মই ইয়াত অকলে বহি কি কৰিম ময়ো ঘৰলৈকে যাওঁগৈ হাবিত্ৰী তুমি আৰু বিচনী মাৰি মাৰি কষ্ট কৰিব নালাগে মই ছেকেণ্ড হেণ্ড ফেন এখন পাইছো 200 টকা ল'ব বোলে অহাকালিয়ে লৈ আনিম গৰমৰ কেইদিন আমিও ফেন চলাই থাকিব পাৰিম বেলেগে ফেন চলাই আমনি পাইছে কাৰণে এচি কিনিছে কুলাৰ কিনিছে গৰমৰ কেইদিনত আৰু আমি আকৌ ছেকেণ্ড হেণ্ড ফেনহে ব্যৱহাৰ কৰিবলগীয়া হৈছে হেৰি আমি এটা এচি কিনিব নোৱাৰিম নেকি আজি দীপালী বাইদেউৰ ঘৰত দেখি আহিছো নহয় এচিটো চলাই থলে কিমান ঠাণ্ডা লাগি যায় আৰু গোটেই ঘৰটোৱে ঠাণ্ডা হৈ থাকে ফেন আৰু বিচনীৰ দৰকাৰে নাই আমি এটা এচিকে কিনো আহক তুমি এইবোৰ কি কথা কৈছা এচি কিবা এটকা দুটকা পায় নেকি বহুত পইচা লাগিব কিনিবৰ কাৰণে মই এইবোৰ একো নাজানো মোক এচি লাগিবই বিয়া হোৱা আজি 10 বছৰ হৈ গ'ল মই জানো আপোনাক কেতিয়াবা কিবা এটা খুজি পাইছো বিয়া হোৱা দিনৰ পৰাই বিচনী মাৰি গৰম দিনবোৰ চলালো কিন্তু এতিয়া লোকে ব্যৱহাৰ কৰা ফেন ব্যৱহাৰ নকৰো আমি মই কৈ দিছো আপোনাক আৰু মোক এচিয়ে লাগিব এইবোৰ সকলো দীপালী বাইদেউৰ কাৰণে হৈছে ঘৰত ফ্ৰিজ কিনিছে এচি কিনিছে যি কিনিছে কিনি থাকক কিন্তু আমাৰ একেটকনো মাটি কেলে লৈ গ'ল এতিয়া সেইবোৰ দেখি আহিলে যিহেতু এতিয়া আৰু মই কিনি দিবই লাগিব উপায় নাই ঐ গোলাপ তোৰ কি হ'ল আজি মানুহজনীয়ে ভাত নিদিলে নেকি তোৰ একেবাৰে মন চন বেয়া যে এনেকেই বেপাৰ কৰিবলৈ আহিছ আৰু নকবা আৰু ঘৰত মোৰ বহুত অশান্তি ভাবিছিলো মানুহগৰাকীয়ে বিচনী মাৰি মাৰি কষ্ট পাইছে বুলিয়ে আজি ফেন এখন কিনা কথাই আছিলে কিন্তু মানুহজনীয়ে কয় এতিয়া এচিহে বিচাৰিছে বোলে গোটেই ঘৰটো ঠাণ্ডা হৈ থাকে গোটেই ঘৰৰ কান্দি কান্দি অৱস্থা বেয়া এতিয়া মই এচি এটা কিনিবলৈও বহুত পইচা লাগে ইমান পইচা মই ক'ত পাম তাকে ভাবি আছো তয়ে কচোন মই হৈছো এটা সাধাৰণ মাছ বেপাৰী যেনে তেনে ঘৰ চলাই আছো আৰু মোৰ নিচিনা ঘৰত এচি কেনেকে থাকিব মই ইমান পইচানো ক'ত পাম বুজিলো মই সকলোবোৰ কথাই বুজিলো তোৰ ভাগৰ তয়ো এচি কিনিব পাৰিবি আৰু মানুহজনীকো সন্তুষ্ট কৰিব পাৰিবি মাত্ৰ 10 টকাত
মাত্ৰ 10 টকা এচি এইটো তই কি কথা কৈছ মই বুজি পোৱা নাই এইটো ল টিকেট মাত্ৰ 10 টকা তই বেছি পইচা দিব নালাগে মাত্ৰ 10 টকাতে এটা টিকেট পাবি ইয়াত প্ৰথম পুৰস্কাৰ দিছে 10,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ 5,000 টকা আৰু তৃতীয় পুৰস্কাৰ মাত্ৰ 1,000 টকা তই 10 টকাতে 10,000 টকা পাব পাৰ যদি তোৰ কপাল ফুটে 10 টকাত প্ৰথম পুৰস্কাৰ 10,000 দিব আৰু 10,000ত মই এটা এচি কিনিব পাৰিমনে পাবি 10,000 টকা ভাল ভাল এচি তই দোকানত পাবি কিনিবৰ কাৰণে ইমান গৰমত বিচনী মাৰি থাকিব লাগে লোকে কেৱল ফেন এচি সেইবোৰ কিনে মোৰ ঘৰত একো বস্তুৱে নাই নাকান্দিবা আমাৰো ভাল দিন আহিব নাকান্দিবা আপুনি কেতিয়া এচি কিনিব সেইটো কওক সোনকালে মই গৰমত থাকিব পৰা নাই বিচনী মাৰিব মোৰ মন নাযায় আজিকালি এইয়া লোৱা তোমাৰ এচি এইখনচোন এখন কাগজ কেৱল আপুনি মোৰ লগত কি ধেমালি কৰিছে এইবোৰ এইখন সাধাৰণ কাগজ নহয় এইখন হৈছে এখন টিকেট আৰু ইয়াৰ প্ৰথম পুৰস্কাৰ হৈছে 10,000 টকা আজিয়ে খেল হ'ব আৰু প্ৰথম যোন পুৰস্কাৰ হয় তাক বোলে ফোন কৰি পিনে জনাই দিব যে তেখেতে জিকিছে বুলি আৰু 10,000 টকাত মই এটা এচি কিনিবও পাৰিম ঐ গোলাপ তই ঘৰতে আছনে ওলাই আহ বাহিৰলৈ ওলাই আহ তই প্ৰথম পুৰস্কাৰটো তয়ে পালি এইয়া ল 10,000 টকা প্ৰথম পুৰস্কাৰটো তয়ে জিকিলি এতিয়া আৰু একো চিন্তা নাই মই এতিয়া তোমাৰ কাৰণে এচি এটা কিনি আনিব পাৰিম এতিয়াই যাওঁ মই বজাৰলৈ যাওঁ আপোনাক মই অটনিৰ পৰা মন কৰি আছো আপুনি বস্তুবোৰ চাই আছে কি লাগিব আপোনাক অ ভাইটি মোক যে তুমি এটা এচি দিয়াচোন আপুনিনো এচি লৈ কি কৰিব অ ভাই আমি কি এচি কিনিব নোৱাৰিম নেকি মোৰ হাতত 10,000 টকা আছে গম পাইছা 10,000 টকা কিমান ডাঙৰ পইচা মই লৈ আহিছো এচি কিনিবৰ কাৰণে ঘৰত মই লগাবৰ কাৰণে যিমান গৰম উঠিছে দেখা নাই নেকি আমাৰ দোকানত 10,000 টকীয়া একো এচি নাপায় তাতকৈ বেছি দামীহে এচি পায় ভাল 10,000 টকা আপুনি একো নাপাব দিয়ক আপুনি ওলাই যাওক তুমি কিবা এটা কৰা মই এচি কিনিবলৈ আহিছো ঘৰত নহলে মানুহজনীয়ে বহুত খং কৰিব যেনে তেনে 10,000 টকা এটা এচি তুমি যেনে তেনে কৰি হলেও দি দিয়া ৰ'ব আপুনি নাকান্দিব মই ভিতৰত চাই আহোঁগৈ 10,000 টকীয়া এচি আছেনে নাই ছাৰ বাহিৰৰ মানুহ এজন আহিছে একেবাৰে গাঁৱৰ মানুহ নিচিনা লাগিছে আৰু তেখেতে বোলে এচি কিনিবলৈ আহিছে 10,000 টকা লৈও আহিছে কিন্তু আমাৰ দোকানতচোন 10,000 টকীয়া একো এচিয়ে নাই আৰু মই নাই বুলি কোৱাৰ কাৰণে তেখেতে কান্দিছে কি কৰোঁ বাৰু আপুনি কিবা এটা উপায় দিয়ক এটা কাম কৰিব পাৰি পুৰণা মডেলৰ বহুত এচি আছে এনেহে পৰি আছে তাৰে এটা দি দে গজা আৰু 10,000 টকা লৈ ল'বি এইয়া লওক আপোনাৰ এচি মাত্ৰ 10,000 টকা আৰু এইয়া লোৱা 10,000 টকা হেৰি আজি মোৰ বহুত ভাল লাগিছে আপুনি মোৰ মনৰ আশা পূৰ কৰি দিলে আমাৰো এতিয়া বেলেগ ধনী ঘৰ মানুহবোৰৰ নিচিনা আমাৰ ঘৰতো এতিয়া এচি আছে তোমাৰ কাৰণে মই এই সাধাৰণ এচিটো কিনিব নোৱাৰিম নে তুমি কি কথা কৈছা আজিৰ পৰা তোমাৰ অলপো কষ্ট নহয় এই গৰমত আহক আমি তিনিটাই ভালকে বিচনাত বহি পিনে এচিৰ বতাহ লওঁ কিমান যে ভাল লাগে এচি বতাহ লৈ গোটেই শৰীৰ ঠাণ্ডা লাগি যায় বন্ধ কৰক এচিটো বন্ধ কৰক গোটেই বৰফ পৰিছে চো ইমান ঠাণ্ডা লাগিছে দেতা তুমি এইটো কি এচি আনিলা ঠাণ্ডা বতাহ দিয়াৰ হলনি কেৱল বৰফে দিছে আমি এইবোৰ বৰফ কি কৰিম আৰু ইমান ঠাণ্ডা হৈ গৈছে ঘৰটো জানো পাই এচিটোৰ পৰা কিয় জানো ইমান বৰফ ওলাইছে ঠাণ্ডা ঐ গোলাপ তোৰ আকৌ কি হ'ল ঘৰতচোন এচিও কিনিলি এতিয়া আকৌ কিহৰ অশান্তি হৈছে তোৰ কি কম আৰু মোৰ জীৱনৰ অশান্তিবোৰ চাগে কেতিয়াও শেষ নহয় ভগৱানে মোক কেৱল শাস্তি দিবলৈহে জানে যোৱাকালি এচি এটা কিনিলো নহয় তাৰপিছত 10,000 টকা দি এচি এটা কিনিলো কিন্তু এচিটো যেতিয়া ঘৰত লগালো ঠাণ্ডা বতাহ দিয়াৰ সলনি কেৱল বৰফে দিছে গোটেই ঘৰটো বৰফে ভৰি গৈছেগৈ আৰু গোটেই ঘৰটো ঠাণ্ডা একেবাৰে থাকিব নোৱাৰি একে বৰফত কাশ্মীৰত থকা নিচিনা লাগে এইটো কথা মানে তইচোন এটা কাম কৰিব পাৰ আজিকালি তোৰ পৰা মাছ কোনেও নিকিনে আৰু গৰমৰ দিন জানয়ে চবৰে ঘৰত ফ্ৰিজ নাথাকে সেইকাৰণে তই এটা কাম কৰ তহঁতৰ ঘৰত যিমান এচিৰ পৰা ওলোৱা বৰফ আছে সেই বৰফবোৰ তই বিক্ৰী কৰ আৰু মানুহে সেই বৰফবোৰ কিনিবই তোৰ পৰা কিনিব আৰু তই সেইবোৰ বেছি টকাত বিক্ৰী কৰিব পাৰিবি তই তেতিয়া আৰু ধনীহে হ'ব পাৰিবি তইচোন ঠিকেই কথা কৈছ ঘৰৰ 1 মিনিটৰ কাৰণে এচিটো যেতিয়া চলাওঁ গোটেই ঘৰ ঠাণ্ডা হৈ যায় আৰু 1 মিনিটত বহুত বৰফো জমা হৈ যায় আজিৰ পৰা মই সেই বৰফবোৰকে বিক্ৰী কৰিব পাৰিম ইয়াতচোন বহুত বৰফ পৰি আছিলে বৰফবোৰ কি কৰিলা তুমি পেলাই দিলা নেকি বৰফবোৰ কি বৰফ হৈ থাকিব নেকি বাহিৰত যিহে গৰম আৰু বৰফবোৰ সকলোবোৰ গলি গল পানী হৈ থাকিলে শুনা হাবিত্ৰী আমাৰ বেছি গৰম লাগিলে এচিটো কেৱল আমি খন্তেক সময়ৰ কাৰণেহে চলাব লাগিব আৰু সেই খন্তেক সময়ত যিখিনি বৰফ জমা হৈ যায় সেই বৰফখিনি তুমি পেলাই নিদিবা আৰু সেই বৰফখিনি আমি বজাৰত বিক্ৰী কৰি দিম তাৰ বিনিময়ত আমি পইচাও পাম ঠিক আছে বাৰু বোপাই আৰু বৰফ পামনে ইমান গৰমত তুমি বৰফ বিক্ৰী কৰি বৰ ভাল কাম কৰিছা সকলোৰে ঘৰতে ফ্ৰিজ নাথাকে যে পাব কেৱল আজিহে বৰফ শেষ হৈ থাকিলে আপুনি অহাকালি আহিব মই আপোনাক বৰফ অকণমান বেছিকৈহে দিম বন্ধু তুমি মোক বৰফ বিক্ৰী কৰা এটা ভাল বুদ্ধি দিলা আজি বৰফ বিক্ৰী কৰি মই বহুত পইচা পালো
সাবিত্ৰী আজি মই বৰফ বিক্ৰী কৰিয়ে 5,000 টকা পালো এনেকৈ যদি আমি সদায় বৰফ বিক্ৰী কৰো তেনেহলে বহুত পইচা পাম আমাক ভগৱানে চকু মেলি চাইছে বুজিছে আমাক ভগৱানে চকু মেলি চাইছে এই এচিটো কেৱল আশীৰ্বাদ হিচাপে দিছে আমাক প্ৰথমতে লটাৰী টিকেট 10,000 টকা তাৰ পিছত এচি তাৰ পিছত বৰফ আৰু বৰফখিনি বিক্ৰী কৰিও পইচা আজিৰ পৰা কেৱল আপুনিয়ে কষ্ট কৰিব নালাগে ময়ো এই বৰফখিনি বিক্ৰী কৰিবলৈ আপোনালোকৰ সমানে বহিম আৰু আমি দুয়ো একেলগতে পইচা ঘটিম